আৰু তেনেকুৱা বিভিন্ন আঁচনি আছে যি আঁচনিবিলাক ঘৰতে আপোনালোকে কৰিব পাৰে সেই আঁচনিবিলাকৰ ট্ৰেইনিং আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। मागो दमासि फोरबोनि समाव रायजो राजाफोरनो अन्थोब होदों गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा दैदेननाय आसाम सरकारा। दिनै दुलाराय रायजो नाङैनो गुबुन गुबुन जिल्लाफोराव गोदान मुलाम्फागिरिफोरनो रेशन कार्ड राननाय बायदिनो क'क्राझार जिल्लानि सिङाव थानाय मोनबा बिधानसभा बियाबफोर फारियै 1 नं गसाइगाव बिधानसभा बियाब, 2 नं दतमा, 3 नं क'क्राझार, 4 नं बावखुंग्रि आरो 5 नं परबतजरा बिधानसभा बियाबनि सिङाव थानाय गोदान मुलाम्फागिरिफोरनोबो गोदान रेशन कार्डखौ होनाय जायो। क'क्राझार सहरनि साखाथि खोला कासियाबारि गामिनि गेलेग्रा फोथाराव मोनसे हाबाफारि खुंनायनि गेजेरजों क'क्राझार जिल्लायाव गोदान मुलाम्फागिरिफोरनो रेशन कार्ड राननायखौ जागायो। दिनैनि बे हाबाफारियाव 3 नं क'क्राझार बिधानसभा बियाबनि सिङाव थानाय गासै सा 5,885 गोदान मुलाम्फागिरिफोर आरो 4 नं बावखुंग्रि बियाबनि सिङाव सा 2,004 मुलाम्फागिरिफोरनो रेशन कार्ड राननाय जायो। हाबाफारियाव गाहाय आलासि महरै बाहागो लानानै रेशन कार्ड राननायखौ बेखेवनानै होयो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। हाबाफारियावनो एमएलए लरेन्स इस्लारि, मावफुं सोद्रोमाफोर उकिल मोसाहारि, रेवरेवा नार्जिहारि, क'क्राझार जिल्लानि बेंगिरि प्रदीप कुमार देबिनि बिथांमोनाबो बाहागो लानानै गोदान मुलाम्फागिरिफोरनो रेशन कार्डखौ गथायनानै होयो। मख'नाय जायोदि बे रेशन कार्डनि गेजेरजों मुलाम्फागिरिफ्रा दानफ्रोमबो 35 केजि माइरंजों लोगोसे बोसोराव 5 लाख रांसिम फाहामथाय लानायनि खाबु आरो बेसेन नाङै संग्रा गेसनि फोनांजाब खाबुखौ मोननो हागोन। আজিৰ পৰা অহা 25 তাৰিখলৈকে ৰেচন কাৰ্ড বিতৰণৰ এটা বৃহৎ কাৰ্যসূচী অসমত লোৱা হৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো এটা ভিজন কি আমাৰ অসমৰ সকলো নাগৰিকে সুস্থ হ'ব লাগে, শৰীৰ সুস্থ থাকিব লাগে আৰু সকলো দুবেলা দুমুঠি খাবলৈ পাব লাগে, এই উদ্দেশ্য লৈ পেলাই এটা মাছ পিপুলক ইনভলভ কৰি পেলাই কেইমাহমান আগৰ পৰা এই প্ৰচেছটো আৰম্ভ কৰিছিলে আৰু এই প্ৰচেছটো সম্পন্ন হ'ল। এই বিহুৰ বতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান ডাঙৰ এটা কাম অসমৰ ৰাইজৰ কাৰণে কৰিছে। প্ৰথমতে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। তেখেতে সদায় সুস্থ শৰীৰে থাকক আৰু সদায় অসমক ভাৰতক নেতৃত্ব দিব পৰা যিটো তেখেতৰ মন সেইটো যাতে সদায় ভালে থাকে, ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি আমি সকলো উপলব্ধি কৰিছোঁ যে এসাঁজ ভাত যদি খাবলৈ নাপায় তেতিয়া মানুহ এজনৰ অকল শৰীৰ নহয়, সি মানসিকভাৱেও হতাশাত ভোগে। আৰু যেতিয়া আমি খেতিয়কৰ পৰিয়ালৰ হিচাপে জানো, যেতিয়া আমাৰ খেতি ভাল নহয় তেতিয়া আমাৰ বহুতখিনি টেনশ্যন হয় যে 1 বছৰৰ ধানখিনি যদি নহয় আমি কেনেকৈ খাম। কিন্তু এই আঁচনিটো যেতিয়া আহিল, অন্তৰ্দয় অন্ন যোজনা যিটো আঁচনি আহিল বা প্ৰায়ৰিটি হাউচ হোল্ড স্কিমটো যিটো আহিলে, য'ত 5 কিলো কৰি পাৰ পাৰ্চন এটা পৰিয়ালত পাবলৈ সক্ষম হ'ব পাৰ মান্থ, আৰু অন্তৰ্দয় অন্ন যোজনা যিটো আছে ইয়াত 35 কিলো কৰি পাৰ মান্থ পাবলৈ সক্ষম হ'ব। তাত এটলিষ্ট চাউলখিনি যদি পাই যায় তেতিয়া পৰিয়ালৰ মানুহখিনি সুস্থভাৱে থাকিব পাৰে, দুইটা ছাইডতে, এটা শাৰীৰিকভাৱেও এটা মানসিকভাৱেও। গতিকে আজি এই কামটো কৰাৰ কাৰণে বহুতখিনি সহায় আমাৰ দৰিদ্ৰ পৰিয়াল, মাৰ্জিনেলাইজ ফেমিলি, গ্ৰাম্য অঞ্চলত মানে বহুতখিনি সহায় হ'ব। আৰু ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আজি কোকৰাঝাৰত আমি এই শুভাৰম্ভণি দিনা আমাৰ ইয়াত আমাৰ EM উকিল মুছাহাৰী ডাঙৰীয়া, EM ৰেৱৰিয়া নাৰ্জাৰী ডাঙৰীয়া, MLA লৰেন্স ইছলাৰি ডাঙৰীয়া, আমাৰ ডেপুটি কমিশ্যনাৰ একেলগে থাকি আমাৰ সকলো হিতাধিকাৰীক লৈ পেলাই আজি আমি ইয়াত বিতৰণৰ কাম আৰম্ভ কৰিছোঁ। মই আশা কৰোঁ এই কামটো 25 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হৈ যোৱাৰ পিছত
অসমত সকলো এটা ভাল এটা ষ্টেবিলিটিটো আৰু অলপ বেছি আহিব মই সেইটো আশা কৰোঁ আৰু ইয়াত কোনোবা যদি বাদ পৰি যায় এইটো পৰৱৰ্তী সময়ত তেখেতসকলে আৰু পাবলৈ সক্ষম হ'ব অকল ৰেচন কাৰ্ডে নহয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ইয়াত আয়ুষ্মানটো জড়িত কৰি দিলে 5 লাখ পৰ্যন্ত বিভিন্ন শাৰীৰিক অসুস্থতাৰ কাৰণে যিবিলাক ট্ৰিটমেণ্ট লয় ইয়াৰ কাৰণে 5 লাখ পৰ্যন্ত ইয়াৰ কভাৰ কৰা হ'ব উজ্জ্বলা গেছ সকলো পাবলৈ সক্ষম হ'ব সো তেনেকুৱা কৰি পেলাই যিটো ইজ অফ লিভিং বুলি কয় সহজে জীয়াই থাকিব পাৰা যে মানুহ এজনে সহজে জীয়াই থাকিব লাগিলে বেসিক নিডখিনি লাগিব আৰু সেই বেসিক নিডখিনি প্ৰভাইড কৰাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিভিন্ন আঁচনিবিলাক ৰূপায়ণ কৰা হৈছে যেনেকৈ সেল্ফ হেল্প গ্ৰুপৰ প্ৰত্যেকজন সদস্যক 10,000 কৰি টকা দিয়া হ'ব ইতিমধ্যে অৰুণোদয় আঁচনি দিয়া হৈছে মাইক্ৰ ফাইনেন্সৰ যিবিলাকে লোন লয় যথেষ্ট কষ্টত আছিলে সেইবিলাক পৰিশোধ কৰি দিলে এই আঁচনিবিলাক এটাৰ পিছত এটা ৰূপায়ণ হোৱাৰ পিছত আমাৰ সাময়িকভাৱে আমাৰ নাগৰিকসকলৰ বা আমাৰ সকলো পৰিয়ালৰ এটা সুস্থতাটো লাহে লাহে বাঢ়ি অহাটো আমি দেখিবলৈ পাইছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন এইটো বাস্তৱত ৰূপায়ণ কৰাত অসম চৰকাৰখনে বা অসমে ওৱান ষ্টেপ আৰু আগত আগুৱাই গ'ল এই কাৰ্যৰ দ্বাৰা মই সেইটোকে আজি ক'বলৈ বিচাৰোঁ थुनलाइयारि बिथिङाव फिन गोजोनथाव रादाब लानानै फैदों बिटिआर सरकारा गोजोननि नोगोर क'क्राझाराव फिन खुंजानो थांगासिनो 3थि थुनलाइयारि फोरबो सोलिफु जानुवारि दाननि फैगौ 27, 28 आरो 29 जानुवारियाव सानथामनि हाबाफारिजों खुंजागोन 3थि क'क्राझार लिटारेरि फेस्टिवल एबा 3थि क'क्राझार थुनलाइयारि फोरबो बिटिआर सरकारनि बानजायनायाव सिगां बोसोरफोराव खुंबोनाय बायदिनो देग्लायबो बिटिआरनि गाहाय राजथावनि गोजोननि नोगोर क'क्राझारनि सान्दामारियाव थानाय बड'फा कालचारेल कमप्लेक्सआव सानथामनि हाबाफारिजों खुंनो लादों 3थि क'क्राझार लिटारेरि फेस्टिवलखौ सिगां बोसोरफोरनि बायदिनो बे खेबावबो हादरनि गुबुन गुबुन रायजोफोरनि खना खनला थानाय हारि हारिसाफोरनि खन्थाइगिरि थुनलाइगिरिफोरजों लोगोसे गुबुन बायजो हादरफोरनिफ्रायबो गोबां मुंदांखा लिरगिरि थुनलाइगिरि सोलोंथाइगिरिफ्रा बाहागो लाफैगोन थुनलाइ मुलुगखौ दावगाहोनो हादरनि खना खनला थानाय हारि हारिसाफोरनि राव थुनलाइखौ सोराङाव लाबोनो मुलुगनाङै थुनलाइगिरिफोरनि गेजेराव लोगो हमलायनाय खाबुनि गेजेरजों गाव गावनि राव थुनलाइनि सोमोन्दै मिथिहोलायनाय रायलायनाय आरो सोमोन्दोखौ गोख्रों खालामनायनि मोनसे जौसां खालामनानै होनायजों लोगोसे गोजोन अनलायनाय गोरोबलायनाय फोथायलायनायनि मोन्थोरखौ लानानै खुंनो लानाय बे 3थि थुनलाइयारि फोरबोआव बाहागो लाफैनो हाबाफारिखौ जाफुंसार होफैनो बयखौबो खावलायदों खुंफुं आफादा